1991, 1988 to 1992 লৈকে he was in Jorhat basically. আৰু যোৰহাটত তেতিয়া তাৰমানে সেই কেইটামান মানুহ লগত আমি থাকোঁ আৰু তাৰ লগত ঘূৰি ফুৰোঁ আৰু সেইটো মানে চুলি তুলি দীঘল কৰিলে চুলি দীঘল কৰে এটা ক্ৰিটিচাইজ কৰে চবেই তাক মই সদায় আমাৰ ঘৰত ইভেন আমাৰ ঘৰৰ মানুহবিলাককো মই মানে বেলেগ মানুহবিলাকক ধৰ ৰিলেটিভছ কিছুমান মানুহে আমাক তাৰ কথা কয় গলিয়ে চুলি দীঘল কৰিছে আমুকে তামুকে কেনেকুৱা লাগিছে এইটোত আকৌ মই প্ৰটেষ্ট কৰোঁ সেই প্ৰটেষ্ট কৰি পেলাই আকৌ বুজাব লাগে সেই বুজোৱাটো লাষ্টলৈকে চলিয়ে থাকিলে কৈয়ে থাকোঁ তাৰমানে গলি বুলি এনেকুৱা নহয় আচলতে এনেকুৱাহে কথাটো এনেকুৱা নহয় এটলিষ্ট লাষ্ট এই যোনটো প্ৰগ্ৰেম আছিলে সেই প্ৰগ্ৰেমটোতো আমি যোনটো ইয়াত যে হৈছিলে বম্বেত মই বজাইছিলোঁ সেইটো এটা সাংঘাতিক লেভেলত আইৰনি আছিল মই সেইটো পিছত কৈ দিম কিন্তু সেই বস্তুটোত যেতিয়া সি গানটো গালে গানটো গোৱাৰ পিছদিনাখনে সাংঘাতিক লেভেলত তাক ক্ৰিটিচাইজ আমাৰ ঘৰৰ পৰাও কৈছে গল্লিয়ে ইমান বেয়া গাইছে আমুকে গাইছে তামুকে গাইছে মই কৈছোঁ নহয় গল্লি এতিয়া গোৱাটো কথাটো দৰকাৰ নাই গোৱা কথাটো সি পাৰ কৰিলে কেতিয়াবাই পাৰ কৰিলে এতিয়া গোৱাটোতে লাগি থাকিবলৈ নালাগে সি এটা প্ৰেজেন্সটো এটা ইম্পৰ্টেণ্ট প্ৰেজেন্সটো আহিলে সি কৰিলে বছ that's enough for Assam because he 30 ইমান গান গালে আৰু গানখিনি সি যেতিয়া গাইছিলে যেটো পিক টাইমত গাইছিলে কি লেভেলত গাই থৈছে সেইখিনিতো এটা ক্ৰিটিচাইজ কৰিতো লাভ নাই তো সেইটো কথাই কৈছোঁ সেই ক্ৰিটিচাইজ কৰা বস্তুটো 1988 পৰা কৰি আহিছোঁ মানে মানুহে কৈয়ে থাকে আমুকে ক'ব তামুকে ক'ব আৰু তেওঁক লৈ আকৌ হেৰি কৰিব লাগে কাৰণ সি উল্টা সেইবিলাক তাক বুজি নাপায় নহয় পটককৈ বুজি নাপায় তাৰমানে